মৰ্নিং বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো হ'বলৈ গৈ আছে ৱাটাৰ লিলি প্লান্টৰ ওপৰত। ৱাটাৰ লিলি প্লান্টৰ মহত্ব বিষয়ে আপোনালোকক ক'বলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে একেবাৰে প্ৰথমৰ পৰা শেষলৈ চালেহে গম পাব সকলোখিনি। গতিকে ধৈৰ্য সহকাৰে আপোনালোকে চাব। যদি আহিছে ভিডিঅ'টো ক্লিক কৰিছে তেনেহ'লে একেবাৰে শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যোনসকলে নতুনকৈ মোৰ চেনেলত ভিজিট কৰিছে তেওঁলোকে একেবাৰে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি একেবাৰে অল কৰি দিব। তেতিয়া মোৰ নতুন নতুন আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে পাব। গতিকে ব'লকচোন এতিয়া মূল কথালৈ আগবাঢ়ি যাওঁ। এইপাহ দেখিছেনে, ইমান এপাহ শান্তপ্ৰিয় ফুল হয়। বেছি সময়লৈকে নাথাকে বাৰু, মৰহি যায় অলপ দিনৰ পাছতেই। আৰু ফুলপাহ দেখিলে ইমান মনটো শান্ত হৈ পৰে, যিহেতু ফুলপাহেই শান্ত। আৰু ৱাটাৰ লিলি প্লান্টৰ ফুল হয় আচলতে এইপাহ দীঘলীয়াকৈ এনেদৰে ফুল ফুলে। আৰু এনেকৈ গাঁঠিয়ে গাঁঠিয়ে মাজে মাজে মানে বহুত দূৰে দূৰে ফুলে ফুলপাহ। আৰু এনেকৈ যেনেকৈ ফুল ফুলে, যোনটো জেগাত ফুল ফুলে নহয় তাতেই পাত ওলায়, আৰু পাতো ওলায় শিপা ওলায়। আৰু সেই এনেকৈ টুকুৰা টুকুৰি কৰি ডালটো কাটি পেলাই ৰুই দিলে আকৌ হয়। ৰুলে মানে কেনেকৈ ৰুব লাগে আপোনালোকক জনাম বাৰু। কিন্তু এতিয়া কওঁ যে ৱাটাৰ লিলি মহত্বৰ বিষয়ে। ৱাটাৰ লিলি আচলতে মানুহৰ ঘৰত থাকিলে খুব ভাল হয়। শান্ত সুস্থ এটা পৰিৱেশৰ সৃষ্টি হয়। আৰু এনেকৈ যেতিয়া পানী দি দিছোঁ কিয় জানেনে, পাত্ৰটো কেতিয়াও পানী কমি যাব নালাগে। সদায় চাফ চিকুণ কৰি গুৰিটো চাফা কৰি আকৌ চাফা পানীৰে ভৰ্তি কৰি ৰাখিলে ভাল। আৰু এতিয়া আহোঁ আকৌ, ৱাটাৰ লিলি থাকিলে মানে মানুহৰ ঘৰত সুখ শান্তি বিৰাজমান কৰে আৰু টকা পইচাৰ অভাৱো দূৰ হয়। আচলতে মানিলে ধন নামানিলে পতান বুলি কয়, যিহেতু সেয়েহে মানিব লাগে। আৰু ৱাটাৰ লিলি আপোনালোকে বাৰীৰ ভিতৰত, ঘৰৰ ভিতৰত আৰু বেলকনিত, বাৰাণ্ডাত এনেকৈ ৰাখিব পাৰে। আৰু নাইবা আপোনালোকৰ যদি দোকান আছে দোকানতো ৰাখিব পাৰে। মুঠতে বিজনেছ কৰা যিকোনো ঠাইতে আপোনালোকে ৰাখিব পাৰে। ফুলপাহ দেখিছেনে ইমান শান্ত, চাই থাকিলে চকুযোৰী একেবাৰে শান্ত হৈ পৰে। ৱাটাৰ লিলি আচলতে নামটো যেনেকুৱা শান্তপ্ৰিয় একেবাৰে, তেনেকুৱা কামো দিয়ে। গতিকে প্ৰকৃতিৰ পৰা সৃষ্টি হোৱা যিকোনো বস্তুৱেই আমাক আচলতে বহুত প্ৰভাৱ পেলায়, পজিটিভ প্ৰভাৱ পেলায়। এই ৱাটাৰ লিলিও আমাক পজিটিভ প্ৰভাৱ পেলায়। আমাৰ ঘৰত ৰাখিলে সঁচাকৈ বহুত ভাল, সকলোৰে ঘৰত ৰাখিব লাগে। আৰু যোনসকলৰ নাই তেওঁলোকে নাৰ্চাৰীলৈ গ'লে খবৰ কৰিলে মানে আপোনালোকে নিশ্চয় পাব। আৰু ৱাটাৰ লিলি কেনেকৈ ৰুব লাগে, কেনেকৈ ৰুলে বাচে, সকলোবোৰ আপোনালোকক নেক্সট এটা ভিডিঅ'ত ক'ম। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।